ইয়াৰ মিছা বুলি প্ৰমাণ কৰিব লাগিব বিয়াত বোলে এটা পুৰুষী লাগিব নহয় পুৰুষ পুৰুষী তই আমাক বিয়া পাতি দিবি পদক্ষেপ কৰিবি সুমতি মন্দ পাতিবি সকলোৱে ক'ব আৰু তুই ক'ব লাগিব আৰে মই ভাল বাপেক হ'ব নোৱাৰো কিন্তু ভাল গিৰিয়েক হ'ব পাৰিছো আৰে মোৰ সত্তৰ চিঞৰি চিঞৰি ক'ব লাগিব মোৰ পাপা পাগল হ'ব পাৰে বিয়া কৰাইছো পাগল পাগল মোৰ ভাল দেউতাক হয় মই ভাল গিৰিয়েক হয় লগ্ন উপলি গ'ল লগ্ন উপলি গ'ল কিয় মাৰিলা কুকুৰাটো খান্দিব বাচ্চাটো খান্দিব বাপেকৰ মূৰতে তেল বা দেখিলে চিঞৰি চিঞৰি কান্দিব পুৰোহিত বিয়া কেঞ্চেল এতিয়া মই ৰাজহাত থিয় কৰি বুকু ভিজাই থিয় হৈ আছো মই থিয় হৈ আছো একে ঠাইতে ৰাজহাত ফোন কৰি তহঁত আহিছ মোৰ কাষলৈ তহঁতৰ নিচিনা মানুহৰ কাৰণে আজিৰ সমাজৰ বহুত দুৰ্ভগীয়া মাক দেউতাকে আত্মহত্যা কৰিবলগীয়া হৈছে চুইচাইড কৰিছে মই সিহঁতৰ মাজত নাই মই ৰাজহাত ফোন কৰি থিয় হৈ আছো কি দৰকাৰ চুইচাইড কৰিবলৈ শুনক এই দুৰ্ভগীয়া মাক দেউতাকসকল কোনো পুত্ৰৰ কাৰণে কোনো পৰিয়ালৰ মানুহৰ কাৰণে কোনেও চুইচাইড কৰিব নালাগে থিয় হৈ থাকক ৰাজহাত ফোন কৰি থাকক হাত দুখন আছে খুজি খাওক ভিক্ষা কৰি খাওক তথাপিতো এনেকুৱা পুৰাংগাৰ পুত্ৰৰ ভিক্ষা নকৰিব ৰাস্তাত ভিক্ষা কৰিব সকলোকে কওঁ কোনো দৰকাৰ নাই আমাৰ সমাজৰ কোনো মাক দেউতাকে পুত্ৰৰ কাৰণে নিজৰ ছোৱালীৰ কাৰণে আত্মহত্যা কৰিব নালাগে শুনিছা নহয়